নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বেয়া বাৰ্তা। সমগ্ৰ অসমবাসীৰ বাবে এটা বেয়া বাৰ্তা। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ অসুস্থ হৈ পৰিছে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে হেল্থ চিটি হাস্পতালত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ডক্টৰে কোৱা মতে আৰু কিছুদিন হেল্থ চিটি হাস্পতালতে থাকিব লাগিব জনপ্ৰিয় শিল্পীজন। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এই খবৰটোৱে এতিয়া তেওঁৰ অনুৰাগীসকলক বহুতেই মনত দুখ দিছে। সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে অতি সোনকালে আমাৰ মৰমৰ শিল্পীজন সুস্থ হৈ উঠে। অসম বাৰ্তা পৰিয়ালৰ ফালৰ পৰাও তাকেই কামনা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ মৰমৰ শিল্পীগৰাকী অতি সোনকালে সুস্থ হৈ উঠে।